Hello, hi, namaskar, বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল ইন্দ্ৰাণীজ ব্লগ আপোনালোক সকলোকে মই ইন্দ্ৰাণীয়ে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আসলতে এইটো ব্লগ নহয় আজি এটা মই সৰু ভিডিঅ' কৰিছো আৰু অন্য দিনতকৈ অকনমান পৃথক আজিৰ ভিডিঅ'টো কাৰণ কিয় জানেনে আজি ভিডিঅ'টোত মই আজি আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ সত্ৰীয়া নৃত্যত ব্যৱহৃত হোৱা কেইখনমান অসংযুক্ত হস্ত মই যেহেতু ঘৰতে আছো আৰু ভাবিছো আপোনালোকৰ কাৰোবাৰ যদি কন ল'ৰা ছোৱালী শিকিব বিচাৰে ঘৰত থাকি সত্ৰীয়া নৃত্যৰ যেহেতু এতিয়া ক্লাছসমূহ সবৰে বন্ধ হৈ আছে সো সকলো ঘৰতে আছে আৰু যেহেতু সৰু বাচ্চাই কেতিয়াবা পাহৰিও যায় যে এটোৰ পিছত মানে এটো কি হস্ত আছিলে বা এনেকুৱা হয়তো মোৰ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব বুলি ভাবি আৰু সেই সকলৰ সহায় হ'ব বুলি ভাবি আসলতে মই আজিৰ ভিডিঅ'টো বনালো আজি কেইখনমান অসংযুক্ত হস্ত দেখুৱাম আৰু পিছৰ পৰ্যায়ত মই বাকিখিনিও দেখুৱাম আপোনালোকক সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো লেটস গো পতাক জগত জল বৰদান আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় ফুট মুকুট তিলক ধাৰণ আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় চতুৰ চাৰিবেদ চাৰি সংখ্যা আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় অলপদ্ম এই হস্ত্ৰৰ জৰিয়তে পদুম স্ত্ৰী আদি বুজোৱা হয় পদ্মকোশ এই হস্ত্ৰৰ জৰিয়তে পদুমৰ কলি স্তন আদি বুজোৱা হয় অৰ্ধচন্দ্ৰ এই হস্ত্ৰৰ জৰিয়তে চন্দ্ৰ ডম্বৰু দাস আদি বুজোৱা হয় মুঠি আঘাত বধ বৃক্ষ আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় শিখৰ ধনু পাপ বীৰত্ব আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় অসীমুখ এই হস্ত্ৰ চৰণ গমন দৃষ্টি আদি বুজাবলৈ ব্যৱহাৰ কৰা হয় শশক এই হস্ত্ৰৰ জৰিয়তে কৃষ্ণ বংশীবাদন আদি বুজোৱা হয় কৃষ্ণসাৰ মুখ এই হস্ত্ৰৰ জৰিয়তে হৰিণ কুকুৰ শিয়াল আদিক বুজোৱা হয় কপিথু হৰধাৰণ জলকণিকা আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় সৰ্পশিৰা চন্দনৰ প্ৰলেপ লগোৱা সাপৰ ফনা আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় সৰা কথা কোৱা চিত্ৰ অংকন কৰা আদি বুজাবলৈ এই হস্ত্ৰ ব্যৱহাৰ কৰা হয় পূৰ্ণনাভ অসুৰ নৰসিংহৰ অৱতাৰ আদি বুজাবলৈ এই হস্ত্ৰৰ ব্যৱহাৰ কৰা হয়